নমস্কাৰ নিউজ লাইভ অসমৰ প্ৰথমটো ছেটেলাইট চেনেল উপজামাটিৰ বৰষেৰে ভৰপূৰ অসমৰ প্ৰথমটো ছেটেলাইট চেনেল আপোনালোকে চাই আছে আপোনালোকক আজি এনেকুৱা এটা বস্তু লৈ যাম যিটো এক্সক্লুচিভ ৰিপৰ্ট কৰিব আমাৰ নিউজ লাইভ শিৱসাগৰ টিমে এয়া আমি অতনু ভূঞাৰ লগত কথা পাতি আছিলোঁ বৰ্তমান তেওঁ কৈছে আমাৰ এক্সক্লুচিভ দিশক অসম চৰকাৰে কৈছে আমাৰ কাম হৈ আছে কাম কোনটো লাইনত হৈ আছে ইএনডি বিভাগলৈ আমি এতিয়া আহিছোঁ আমি আজি দিচাং নৈ আপোনাৰ কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ দিচাং নৈ দেখুৱাবলৈ এয়া দিচাং নৈ আপোনালোকে দেখি আছে এই দিচাং নৈ আপোনাৰ যি গৰাখহনীয়া সেই গৰাখহনীয়াত ইএনডি বিভাগে কি কাম কৰিলে তাক আমি আপোনালোকৰ আগত এক্সক্লুচিভভাৱে দেখুৱাম আৰু আমাৰ মাজত বহুত ৰাইজ উপস্থিত হৈছে ইতিমধ্যে সকলো ৰাইজকে আমি এতিয়া সুধিম কৈছোঁ ইএনডি বিভাগৰ কামত আপোনালোকে সুখীনে আৰু আপোনালোকে সুখী হৈ নে দুখী হ'লে সুখী দুখী হ'লে কিহত দুখী সেইকাৰণে আমাৰ কেমেৰা পাৰ্চন হৰিকেইটা আমি আগবঢ়াই লৈ আহিবলৈ অনুৰোধ জনাইছোঁ এয়া আপোনালোকৰ আগত সমস্ত ৰাইজে দেখিছে এক্সক্লুচিভ নিউজ লাইভে আহিছে কোনো টিভি এতিয়ালৈকে অহা নাই এয়া আপোনাৰ কেমেৰা পাৰ্চন কেমেৰা পাৰ্চনক দেখুৱাইছে এইবোৰ শিলগুটি আপোনালোকৰ আগত এইবোৰ শিলগুটি এনেকৈ পেলাইছে ইএনডি বিভাগে ইএনডি বিভাগৰ চৰম গাফিলতিৰ কাৰণে এই ৰাজ্য এই মথাউৰিটো আপোনালোকে দেখিছে ওচৰতে আছে এই মথাউৰিটো আপোনালোকে বিচ্ছিন্ন হৈ আপোনালোকৰ মাজলৈ পানী সোমাই যাব পাৰে এয়া আমাৰ কেমেৰা পাৰ্চন দেখুৱাইছে এজন এই গাঁৱৰে বিশিষ্ট ব্যক্তি তেখেতক আমি দুটামান কথা সুধিম দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম থানেশ্বৰ বড়ো আপোনালোকে আগৰ নিউজ লাইভৰ টিমতে ইয়াত থানেশ্বৰ বড়োৰ লগত আমি কিছু দুআষাৰ পাতিম থানেশ্বৰ বড়ো ডাঙৰীয়া আপোনালোকে যে এই ইএনডি বিভাগৰ কামটোত আপুনি সুখীনে সুখী আছিলোঁ প্ৰথমতে বস্তু কিনিব ভালে পাইছে শিলগুটি পেলাইছে যিটো মানে উজামে আনটো হাতত লৈছিলে পিছতে দেখিছোঁ ইয়াত মানুহবিলাকো নাই শিলগুটি পেলাইছে আমাৰ ল'ৰা ছোৱালীবিলাক তাতে বহাবিলাক শিলগুটি কোনো হেৰিয়ে নাই দেখিছোঁ নহ'লে যে আমাৰ থানেশ্বৰ বড়ো আপোনালোকে দেখিছে থানেশ্বৰ বড়ো কিছু আৱেগিক হৈ পৰিছে তেওঁলোকৰ কথাত এতিয়া থানেশ্বৰ বড়ো ডাঙৰীয়া আপোনালোকে ইএনডি বিভাগৰ এই শিলগুটি পেলোৱা কিমান দিন হ'ল চাৰি পাঁচ মাহ তেওঁলোকে কি কাম কৰিলে ঠিকাদাৰ আহিছিলে নে মন্ত্ৰী অজন্তা নেওগে আপোনালোকৰ আগত এইবোৰ কোৱা দেখুৱাইছিলে আপোনালোকৰ স্থানীয় ব্যক্তিসকলে কাম কৰিলে ন এয়া আপোনালোকে তেনেহ'লে এই দিচাং নৈখন আগতে কিমান দূৰ আছিলে কেমেৰা পাৰ্চন মই হৰিক দেখুৱাই দিবলৈ কৈছোঁ দিচাং নৈখন সিমান দূৰত নাছিলে আপোনাৰ ইয়াৰ পৰা কিমান বুলি ক'ম এতিয়া এইটো 100 মিটাৰমান আছে 100 মিটাৰ এয়া আপোনালোকৰ আগত এয়া দেখুৱাবলৈ লৈছোঁ এই সেইডোখৰলৈকে আহিছিলে দিচাং নৈ সিমান দখল কৰা হয়নে কৈছে আৰু কেইদিনমানৰ পিছত আলিটোও ছিঙি লৈ যাব এতিয়া থানেশ্বৰ বড়ো ডাঙৰীয়া এতিয়া কথা এটা হৈছে আপুনি এই চৰকাৰখনক সুখীনে সুখী আৰু ঢেৰ দিছে চাউল দিছে আমুক দিছে কিছুমান গাঁও খালি তেওঁলোকে ভালকৈ কৰিব পৰা নাই আৰু য'তে বোমা বাৰত ফুটিয়াই আছে কিনো হ'ব আমি একো বুজিব নাই এতিয়া আমাৰ ল'ৰা ছোৱালী ওলাই যায় ওলাই গ'লে ঘূৰি আহে নাহে আমাৰ ভয়ে হৈ যায় তেখেতৰ কিছু আৱেগিক হৈ পৰিছে তেখেতে কৈছে যে ঘৰৰ বাহিৰলৈ গ'লেই তেখেতৰ মৃত্যু হোৱাৰ বহুত চান্স থাকে ল'ৰা ছোৱালীবিলাকৰ তেখেতে কিছু আৱেগিক হৈ গৈছে এতিয়া আমাৰ কেমেৰা পাৰ্চনত কিছু আৰু এইটো শিলগুটি পেলাইছে এইটো শিলগুটি এনেকৈ পেলালে ইএনডি বিভাগে এতিয়া আকৌ মই থানেশ্বৰ বড়ো ডাঙৰীয়াক সুধিম এতিয়া এই নৈখনত এতিয়া মাছৰ উৎপাদন হৈছে নে নাই আগতে ঠিকে আছে এতিয়া দুই এটা মাজে ওলাই এয়া আমাৰ গাঁৱৰ ৰাইজে ধৰি মেলি ৰাইজে কেতিয়াবা ভোজ পানী খাই মাঘৰ বিহুত এয়া আপোনাৰ নিউজ এক্সক্লুচিভ ৰিপৰ্ট ইতিমধ্যে হৈ গৈছে অতনু ভূঞা এতিয়া আমি ষ্টুডিঅ'লৈ ঘূৰি যাব পাৰিছোঁ আকৌ আপোনালোকক লগ পাম অহা দেওবাৰে